লাইফৰ নষ্টালজিক মোমেণ্ট কিছুমান শুনি হয়তো আপুনিও মোৰ লগত নষ্টালজিক হৈ পৰিব। আহকচোন আজি শুনো আমি ৰোমন্থন। নষ্টালজিক হৈ পৰিছোঁ আজি। কলেজৰ অনুভৱবোৰ কি যে মধুৰ। অনুভৱবোৰ আজি ডায়েৰীৰ এখিলা পাত। আজিও সজীৱ হৈ আছে কলেজীয়া জীৱনৰ সেই সময়বোৰ। মনত আছে আজিও কলেজৰ দেৱালৰ সেই পাতল হালধীয়া ৰংটো, দীঘল কৰিডৰত শাৰী শাৰীকৈ থকা ডিপাৰ্টমেণ্টবোৰ। ছেমিষ্টাৰ, ইমান যে সোনকালে আহে ছেমিষ্টাৰবোৰ। মনত আছে আজিও কলেজৰ সেই নিৰ্দিষ্ট ঠাই কেইটুকুৰা, জামুক গছৰ তল, কমন ৰুম, কেণ্টিনখন আৰু মৰমৰ লাইব্ৰেৰীটো। হোষ্টেলত সোমগৈ বুলি ভাবি যাবলৈ খোজোতে বাধা দিয়া কলেজৰ গেটত ওলমি থকা সেই মস্ত ডাঙৰ তলাটো আজিও মনত আছে। হোষ্টেলৰ চাৰ্জাৰ পইণ্টত নিজৰ মোবাইলটো লগাবলৈ ভিৰ কৰা, ভাত বনোৱা পালটো লগৰ ছোৱালীৰ লগত এক্সচেঞ্জ কৰা, লোকৰ প্ৰেম কাহিনী শুনি মজা লোৱা, লগৰবোৰক নিকনেম দি মতা, হোষ্টেলৰ ছাদত বহি তলৰ ৰাস্তাৰ ফালে যোৱা ল'ৰাবোৰক জোকোৱা। আজি ডায়েৰীৰ এখিলা ধূসৰ পাত। মনত সাঁচি ৰাখিছোঁ আজিও বৰকাকতী মেমৰ সেই মৰম সনা গালিকেইটা। 9 বজাত থকা ক্লাছটোত 9:10 যোৱাৰ পিছত পোৱাটোতো এটা নিয়মেই হৈ পৰিছিল। মেমেতো নাজানে হোষ্টেলৰ বাথৰুমত যে কিমান লাইন পাতিব লাগে। জাক জাক ছোৱালীৰ হাঁহি খিকিন্দালিবোৰত জীপাল হয় কলেজৰ নীৰৱতা। পঢ়া শুনা আৰু মধুৰ শাসনৰ বাগিচাত খিলখিলাই থকা হাঁহি ধেমালিবোৰৰ অন্য এক পৰিচয় হ'ল আমাৰ কলেজ লাইফৰ নষ্টালজিক মোমেণ্ট কিছুমান।